दिलीप शइकिया जिंदाबाद 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 जेपी नड्डा जिंदाबाद 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 बोलो बोलो भारत माता की जय भारत माता की जय अमित शाह जिंदाबाद 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 अमित शाह जिंदाबाद 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 वंदे मातरम वंदे मातरम वंदे मातरम भारत माता की जय भारत माता की जय बीजेपी जिंदाबाद 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 बीजेपी जिंदाबाद 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 बीजेपी जिंदाबाद बीजेपी जिंदाबाद नरेंद्र मोदी जिंदाबाद नरेंद्र मोदी जिंदाबाद जेपी नड्डा जिंदाबाद दिलीप शइकिया जिंदाबाद माननीय डॉक्टर हिमंत बिश्व शर्मा जिंदाबाद बीजेपी जिंदाबाद बीजेपी দৈনিক প্ৰায় পিছত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ গৈ আছে আৰু যি ফলাফল সকলোবোৰ এক্সিট পোলৰ ওপৰত ফলাফল হৈছে ধন্যবাদ আচলতে খুব উৎসাহী কাৰণ ভাৰতবাসীয়ে উৎসাহী আজিৰ দিল্লীৰ যি নিৰ্বাচনৰ আমি ফলাফল আমি দেখিবলৈ পালোঁ প্ৰতিগৰাকী প্ৰমাণ কৰি দিছে যে তেওঁলোক উন্নয়নৰ লগত আছে তেওঁলোক প্ৰগতিৰ লগত আছে আৰু যি উন্নয়ন আৰু প্ৰগতি কেৱল আৰু কেৱল ভাৰতীয় জনতা পাৰ্টীৰ দ্বাৰা সম্ভৱ আৰু এয়া আজি তেওঁলোকে প্ৰমাণ কৰি দিলে আমি আমাৰ ৰাজধানী আৰু ৰাজধানীত আমি নিজৰ চৰকাৰখন পাইছোঁ আৰু আমি তাৰ কাৰণে বহুত আনন্দিত কাৰণ কিয় ভ্ৰষ্টাচাৰে যে সততাৰ ওচৰত হাৰ মানিলে সেইটো গোটেই ভাৰতবৰ্ষই দেখিলে আৰু আমি অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰোঁ কাৰণ আমাৰ অসমৰ তাত গৈছিল আমাৰ দিল্লী চৰকাৰ মানে বিজেপি চৰকাৰ আমাৰ SP বাইদেউ তাত বহুত কেইখন মিটিং কৰিছে আমাৰ মহিলা মৰ্চাৰ পৰা গৈছে বহুত আমাৰ কৰ্মী গৈছে নেতা গৈছে গতিকে সেইকাৰণে আমি বেছি আনন্দিত ডাঙৰ কথা হৈছে তেখেতে নিজক নিচিনিলে আচলতে তেখেতক যিধৰণে দিল্লী বিধানসভাৰ কাৰণে ৰাইজে বাগদৌৰি দিছিলে তেখেতে সেই ৰাইজক সুবিধাসমূহ দিয়াৰ পৰিৱৰ্তে তেখেতে গোটেই ৰাষ্ট্ৰীয় নেতা হোৱাৰ মিঠা সপোন দেখিলে সেই সপোনটোৱে উভৰাই পেলাব যাৰ কাৰণে আপোনালোকে জানে যে চিজ পাৱৰ কেলেংকাৰীকে ধৰক বা যিবিলাক পদৰ কেলেংকাৰীকে ধৰক ইমানবোৰ কেলেংকাৰী তেখেতে কৈছিলে যে চিকিউৰিটি নালাগে কিন্তু তেখেতে টাইপ চি কিন্তু তেখেতক টাইপ ছিক্স ফ্লেট এটা কেনেকুৱা হ'ব পাৰে আপুনি টাইপ ছিক্স স্কুল এটা কেনেকুৱা হ'ব পাৰে আপুনি কাৰণ মানুহে ইমান সহজ সৰল কথা কৈছিলে লোক আদালতৰ কথা কৈছিলে লোক আদালত কি কৈছিলে আমাৰ LG যিগৰাকী গভৰ্ণৰক তেখেতে দোষাৰোপ দি থাকোঁতেই তেখেতৰ কাৰ্যকালটো গুচি গ'ল একো কৰিব নোৱাৰিলে তাতে সৰ্বাংগভাৱে ব্যৰ্থ হৈছে আৰু যি ফলস্বৰূপে আজি পৰাস্ত দিল্লী বিজেপিৰ ফলাফলক লৈ যি ধৰণৰ মানুহ উৎসাহ আছিল যে এইবাৰ চৰকাৰ আহিব আমি দেখিছিলোঁ যে PM হ'ব পাৰে আৰু মোদীৰ বিকল্প সময় যিমানে আগবাঢ়িছে তেনেধৰণে অসম বিজেপিৰ কাৰ্যালয়লৈ এতিয়া উল্লাসৰ পৰিৱেশ বিৰাজ কৰিছে আৰু আমি এই মুহূৰ্তৰ পৰিৱেশ এবাৰতে এনেধৰণে বিজেপিৰ পতাকা এনেধৰণে লৈ সকলোৱে এই যি আজি উদযাপনৰ দিনটো সেই উদযাপনৰ দিনটো তেওঁলোকে বিশেষভাৱে উদযাপন কৰিবলৈ আহিছে আৰু দিল্লীৰ নিৰ্বাচন আৰু সেই দৃষ্টি থকা ধৰণেই যেনেধৰণে এক্সিট পলত পোৱা হৈছিল আৰু সেই এক্সিট পলেই যেনে এক্সিট পল হিচাপে পৰিগণিত হ'ল আৰু এই মুহূৰ্তৰ আমি পৰিৱেশ দেখুৱাইছোঁ যে দিল্লীৰ মচনত বিজেপিয়ে 27 বছৰৰ পিছত দখল কৰিবলৈ গৈছে অৰবিন্দ কেজৰিৱাল মনীষ সিসোদিয়া যিখিনি বৃহৎ চেহেৰা যিখিনি আছিলে সেই প্ৰতিগৰাকী নেতা শীৰ্ষ নেতা আপৰ তেওঁলোকৰ ৰণত পৰিছে এই মুহূৰ্তত ৰণত পৰাৰ এটা খবৰ যে আপৰ যিসকল লিডাৰ আৰু আপৰ যদি জন্ম পাওঁ
তেতিয়াহ'লে দিল্লীত তেওঁলোকৰ জন্ম দুৰ্নীতিক লৈ তেওঁলোকে জন্ম হোৱা এটা ৰাজনৈতিক দল সেই দলৰে কিছু অৱস্থা দিল্লীত আজি চাওক ইতিমধ্যে আজি সকলোৱে প্ৰমাণ কৰি দিলে দিল্লীবাসী ৰাইজে যে এতিয়া সকলো ৰাইজ উন্নয়ন আৰু প্ৰগতিৰ লগত আছে তেওঁলোক ভ্ৰষ্টাচাৰী নেতাৰ লগত নাই গতিকে আমি সকলোৱে জানো যে কেজৰিৱাল ডাঙৰীয়াই যি আম আদমী পাৰ্টীৰ জৰিয়তে তেওঁলোকে সাধাৰণ ৰাইজৰ কাৰণে কাম কৰাৰ প্ৰতিশ্ৰুতি তেওঁলোকে দিল্লীত দখল কৰিবলৈ তেওঁলোক তেওঁলোকে দখল কৰিছিল কিন্তু তাৰ পিছত আমি দেখিছোঁ যে তেওঁলোকে সাধাৰণ ৰাইজৰ লগত কেনেধৰণৰ তেওঁলোকে দুৰ্নীতি ভ্ৰষ্টাচাৰ তেওঁলোকে কৰিছে আৰু তাত দিল্লীত এতিয়া আমি কওঁ যদি তাত উন্নয়নৰ আমি একো দেখিবলৈ নাপাওঁ কেৱল তেওঁলোকে এটা কথাই কয় যে ফ্ৰী পানী ফ্ৰী ইলেক্ট্ৰিচিটি আৰু মহিলাসকলক তেওঁলোকে বাছৰ ভাড়া ফ্ৰী কৰিছে আৰু সেয়াই যে উন্নয়ন বা আহিব নোৱাৰে প্ৰতিগৰাকী ৰাইজে বিশেষকৈ বুজি পাইছে আৰু বিশেষকৈ মহিলাসকলে খুব সুন্দৰভাৱে বুজি পাইছে আৰু তাৰে প্ৰতিফলন আজি দেখিবলৈ আপোনালোকে দেখিবলৈ পাইছে যে আজি কেজৰিৱালৰ নিচিনা নেতা আজি হাৰিছে আৰু ৰাইজে তাক প্ৰমাণ কৰি দিছে আৰু এনেকে থাকিবনে নে ফূৰ্তিও কৰিব কথা পাতি যাম আৰু ৰত্না সিং আছে ৰত্না সিং যিহেতু দিল্লীলৈ গৈছিলে গতিকে মই ৰত্না সিঙৰ ৰত্না সিঙে 15 দলীয়া যিটো দল গৈছিলে তাৰ মাজত ৰত্না সিং আছিলে আমি ইতিমধ্যে বিজেপি কলিতা নীতিৰ সৈতে কথা পাতিছোঁ भारत माता की जय भारत माता की जय भारत माता की जय वंदे 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 बीजेपी जिंदाबाद 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 बीजेपी जिंदाबाद 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 बीजेपी जिंदाबाद 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 জয়লাভ হ'ল এয়া ৰাইজৰ জয় আচলতে আৰু ৰাইজে সুন্দৰকৈ বুজি পাইছে বিশেষকৈ ৰাইজে খুব সুন্দৰকৈ বুজি পাইছে যে উন্নয়ন হ'বলৈ হ'লে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ এখনৰ খুবেই প্ৰয়োজন আৰু সেইকাৰণে আজি আপোনালোকে দেখিলে যে কেজৰিৱালৰ নিচিনা নেতা যিগৰাকী নেতা আম আদমী পাৰ্টীৰ জৰিয়তে দিল্লীত তেওঁলোকে শাসন কৰিবলৈ আগবাঢ়ি আহিছিল আৰু ইতিমধ্যে তেওঁলোকে বহুত বছৰ শাসন কৰিছে আৰু ৰাইজক যে তেওঁলোকে আহ্বান মাৰিছে আৰু উন্নয়নৰ কোনো ধৰণৰ তাত আমি একো দেখা নাপাওঁ ৰাস্তা ঘাটতে আদি কৰি তাত এমপ্লয়মেণ্টৰ ব্যৱস্থা তেওঁলোকে হোৱা নাই গতিকে সকলো এতিয়া দিল্লীবাসীয়ে বুজি পাইছে আৰু আজিৰ যি ফলাফল এয়া ৰাইজৰ তেওঁলোকৰ যি আস্থা বিশ্বাস ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আছে অসমৰ পৰাও এটা দল গৈছিলে তাত 15 এটা দল গৈছিলে তাত গ্ৰাউণ্ডত কাম কৰিছিলে बोलो बोलो भारत माता की जय बोलो बोलो भारत माता की जय वंदे मातरम वंदे मातरम बीजेपी जिंदाबाद 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 बीजेपी जिंदाबाद 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 बीजेपी जिंदाबाद 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 बोलो बोलो भारत माता की जय बोलो बोलो भारत माता की जय वंदे 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 ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰ এখনৰ খুবেই প্ৰয়োজন আৰু অন্যহাতে আম আদমী পাৰ্টীৰ যি কেজৰিৱালৰ দুৰ্নীতিৰ নেতা যিধৰণে সেইকাৰণে আজি তেওঁলোকে আম আদমী পাৰ্টীক বাই বাই দিছে